হত্যা নে আত্মহত্যা অতি ভয়ঙ্কৰ ঘটনা কি আছিল প্ৰকৃত ৰহস্য কোনে লৈছিল আসমিনা খাতুনৰ প্ৰাণ তিনিটা বছৰ অতিক্ৰম হোৱাৰ পিছতো কিয় পোৱা নাই ন্যায় কোন কোন জড়িত আছিল এই ঘটনাত তেজপুৰ বৰখাট আৰক্ষী চকীৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ তিনি সন্তানৰ মাতৃ আসমিনা খাতুনৰ অকাল মৃত্যু স্বামী আমিৰ হুছেইনে অভিযোগ কৰা মতে ৰাতিপুৱা আমিৰ হুছেইন ওলাই গৈছিল কামলৈ তিনি সন্তান আছিল বিদ্যালয়ত ঘৰত অকলে আছিল আসমিনা কৰ্মৰত অৱস্থাত থকা আমিৰে হঠাৎ এটা ফোন কল যোগে খবৰ পালে আসমিনাৰ মৃত্যুৰ কথা তেওঁ তৎক্ষণাৎ ঘৰত আহি পালে পাঁচজন মানুহে প্ৰশাসন বা অন্য কোনো ৰাইজৰ অবিহনে ঘৰৰ পৰা উলিয়াই আনি আছে মৃতদেহ কিছু সময় পিছত উপস্থিত হ'ল আৰক্ষী কিন্তু হঠাৎ কেনেকৈ মৃত্যু হ'ল পত্নীৰ সেই কথা সোধাত মৃতদেহ বাহিৰলৈ ওলাই অনা পাঁচজনে জানিবলৈ দিয়ে যে ঘৰৰ ভিতৰৰ খিৰিকী ৰ'দত চিপজৰি লৈ হেনো আত্মহত্যা কৰিছিল আসমিনাই কিন্তু এই কথা হজম কৰিব নোৱাৰিলে আমিৰে আসলতে কি হৈছিল আসমিনাৰ দেহৰ বিভিন্ন অংগত আছিল আক্ৰমণৰ আঘাত কিন্তু সেই বিষয়ে কোনো উল্লেখ নাছিল পোষ্টমৰ্টম ৰিপৰ্টত এয়া আছিল নেকি কোনো পৰিকল্পিত হত্যা বিগত 3 বছৰে ন্যায়ৰ আশাত দৌৰি আছে দুৰ্ভগীয়া আমিৰ কিন্তু নাপালে ন্যায় আমিৰ হুছেইনে অভিযোগ কৰা মতে এতিয়া প্ৰশ্ন হয় সলনি কৰা হৈছিল নেকি পোষ্টমৰ্টম ৰিপৰ্ট উল্লেখ্য যে সেই সময়ৰ বৰখাট আৰক্ষী চকীৰ বিষয়া নৰেন চেতিয়াৰ ওপৰতো আছে গুৰুতৰ অভিযোগ ন্যায় পাবনে আসমিনাই অভিযোগকাৰী আমিৰ হুছেইনৰ মুখেৰে শুনাই ল'ব বিচাৰিছো সম্পূৰ্ণ ঘটনাৰ বিৱৰণ কক মই আজি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা মহোদয় অসম আৰক্ষীৰ প্ৰধান সঞ্চালক ডিজিপি মহোদয় লগতে বৰ্তমান কৰ্মৰত শোণিতপুৰ আৰক্ষী অধীক্ষক মহোদয় মই বিশেষকৈ ঘটনা এটা আজি ৰাজহুৱা কৰিব বিচাৰিছোঁ মূল কথাটো হ'ল 30/11/2021 তাৰিখ মই ঘৰত নাছিলোঁ আৰু মোৰ 3টা ল'ৰা ছোৱালী স্কুলত আছিলে আৰু মই বেলেগত কৰ্মস্থানত আছিলোঁ 11:40 মই ফোনত খবৰ পাইছিলোঁ যে মোৰ মানুহজনী মৃত্যু হৈছে বুলি খবৰ পাই মই যেতিয়া ঘৰত আহিছোঁ ঘৰত আহি পোৱাত যিটো অৱস্থাত দেখিলোঁ এইটো মাৰ্ডাৰ তেতিয়া মই পুলিচক খবৰ দিব খোজাত 5জন মানুহে জোৰ জবস্তি কোনো গাঁওবুঢ়া নোহোৱাকৈ আৰক্ষী নোহোৱাকৈ বা গাঁৱৰ কোনো ৰাইজ নোহোৱাকৈ 5জন মানুহে মিলি পেলাই জোৰ জবস্তি ডেড বডিটো বাহিৰ পেলাই দিছে পোৱা নাই